ইমান ডাঙৰ কেঁচিয়াটো আপোনালোকে দেখা নাই, কিন্তু আজি মই আপোনালোকক বহুত ডাঙৰ ভৰিৰে খচি বজাব লগা কেঁচিয়াটো। এয়া কলিকতা ছায়েন্স চিটিত জুবিন গাৰ্গৰ অসমীয়া বিহুগীত দেখাত বেলেগ ডিজাইনৰ লাগিব পাৰে, কিন্তু এইটো যেতিয়া সন্মুখৰ পৰা চোৱা যায় তেতিয়া ইয়াৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানে ফটোটো দেখা যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ নতুন ভিডিঅ' আৰম্ভ কৰিলোঁ। এতিয়া মই ভিডিঅ' আৰম্ভ কৰিছোঁ কলিকতা ছায়েন্স চিটিৰ পৰা। আপোনালোকে চাব পাৰে এয়া মোৰ পিছত আছে কলিকতা ছায়েন্স চিটি, আৰু ইতিমধ্যে আমি ইয়াত আহি উপস্থিত হৈছোঁহি। আপোনালোকে একদম ভিডিঅ'টো চাব, কাৰণ এইটো এটা বহুত এনজয় কৰিবলগীয়া ভিডিঅ'। গোটেই বহুত দেখি মানে, আৰু সেয়া চাই লওক, এয়া চাই লওক, এয়া এয়া এইটোৰ নাম হৈছে কেলিডস্কোপ, আৰু ইয়াৰ পিনে ইয়াত দেখিলে এনেকুৱাকৈ দেখা পায়, আৰু মানে এইখিনিতে মানে হেৰি নহয়, আমি এয়া চাওক, এয়া ইলিউজন, মানে এইটো এটা ইলিউজন হয় এইটো। ওপৰৰ ফালে কিবা আছে এয়া এনেকুৱাকৈ, এয়া কিবা এয়া চাই লওক, চাই লওক সিফালকে এতিয়া পতককৈ নেদেখা হয়, আকৌ দেখা হৈ যায়, এয়া দেখা হৈ যায়, মানে দেখা হৈ যায়। ছাৰ পিছে আন্ধাৰ হৈ যায় ছাৰ, এয়া চেঞ্জ কৰি থাকিব পাৰি ছাৰ, এয়া চাই লওক, মানে আৰু বহুত আছে। ইয়াতে মানে ইলিউজনটো দেখুৱাইছে তলত, মানে মানুহজনৰ ভৰিখন নোহোৱা, কিন্তু এইখন গ্লাছ হয়, সেইটো কাৰণে মানে এনেকুৱাকৈ দিছে, আৰু এয়া এনেকুৱা মিৰৰ, আৰু এয়া চাই লওক, মানে বেলেগকৈ দেখি। আমি মিৰৰ হাউচত সোমাবৰ বাবে এয়া যাবলৈ ওলাইছোঁ। আমি সকলোবোৰ যাম, আহিছে ইয়াতে মানে সোমালে ৰাস্তা বিচাৰি নাপায়, ইয়াতে সোমালে আমি কোনফালে কি আছে এই ৰাস্তা বিচাৰি নাপায়, এইটোত সোমালে মানে চাৰিও চাইডে নিজকে দেখি এই ৰাস্তা নাই পিনে, ৰাস্তা মানে হাতেৰে চুই আহি থাকিব লাগে। আকৌ আছে আন লাগে, কিন্তু নাই, এইটো আছে কোনফালে আছে? চব খাব লাগে। এই চাই লওক, এওঁলোকৰ অৱস্থা অলপ বেয়া হৈছে। এই চাই লওক, ভৰিলে ওলবা নোৱাৰা, আৰু এইফালে যাব পাৰি, বহুত যাব পাৰি, কিন্তু আৰু এইফালে নাই দিয়ক। এয়া ছাৰ, এয়া গ্লাছ আছে, কিহে পোৱা নাই বিচাৰি, কোন ক'ত গেছি বিয়া নাই গাইছ, এয়া গোটেই উলট পালট হৈ গ'ল। চাই লওক, এতিয়া মানে কোনেও ওলাব পৰা নাই, মানে গোটেই খেলি মেলি হৈ গ'ল। এতিয়া মানে ময়ো ওলাব ৰাস্তা বিচাৰিব কাৰণে লকিলে হৰাই গ'ল। হৰালো ৰাস্তা বিচাৰিব কাৰণে চবেই, বাবুটো আমাৰ লগত মানে আছে। ওলালো ছাকচেছফুলি ওলাই গ'লো আমি, মানে যোৱা ৰাস্তাটোৰে ওলাইছোঁ। ছাৰহঁতৰ লগত যাওঁ অবত, মানে তললৈকে যাব পাৰি, এইটোৰ সহায়ত মানে এই তললৈকে যাব পাৰিম, একদম তললৈকে। এইটো চলি গিলা লৈ যাব পাৰিম তললৈকে, এটা নিহলেতো ধৰা বেয়া হৈ আছে। চাই লওক, এইয়া আমি এতিয়া মানে এই স্পেচৰ ইয়াতে মানে ভিডিঅ' কৰা এলাও নাই, ভিডিঅ' ফটো এলাও নাই। এইখিনি টাইম মানে কৰিব পাৰিম, যেতিয়া আৰম্ভ হ'ব তেতিয়া ভিডিঅ' এলাও নাই। চাই লওক।
এয়া চাই লওক ইয়াতে আমি বহি আছোঁ ইয়াতে 3D কৈ দেখুওৱা হ'ব আমি 3D মানে সেইটো স্পেচৰ যিটো ভিডিঅ' আছিল সেইটো চালোঁ আৰু তাত কেমেৰা এলাউ নাছিল বাবে দেখুৱাব নোৱাৰিলোঁ এতিয়া আমি এটা বেলেগ মানে হেৰিলৈ ৰুম এটালৈ আহিছোঁ এয়া চাই লওক এয়া কি বস্তু এয়া কি বস্তু এয়া পানী নাই একাই এয়া চাই লওক চেঞ্জিং কালাৰ আৰু এইটো সম্পূৰ্ণ হলটো চাই লওক ইয়াতে কিবা বটন আছে লেকিন কাম কৰা নাই কি হৈ আছে এটা এয়া মোৰ হাতখন চাই লওক এয়া মোৰ হাতখন এনেকৈ উঠি আহে মানে হাতত চাই লওক মানে হাত দিলে এনেকুৱা উঠি আহে মানে জোখ চাব পাৰি আৰু আৰু এইটো গৰম হৈ আছে মানে এইটো মানে গৰম হৈছে নে অঁ অকল বহুত মানে দেখুৱাব নোৱাৰি বহুত আছে মানে ইয়াত চাই দেখুৱাই শেষ কৰিব নোৱাৰি এইবিলাক চাই লওক ইয়াতে বহুত কিবা কিবি আছে মানে ইয়াতে বহুত কিবা কিবি আছে চাই এইটো কি বস্তু চাই লওক এয়া বল এপিনে বলটো পা এয়া এই বাৰৰ কথা আছে এৰি থৈ যাব এই নহয় মই দেখাই আছোঁ দি এনেকৈ বেলেঞ্চ কৰি ৰাখিব পাৰি আমি ইয়াতে খানা পিনা খাই ল'ম তাৰপিছত আকৌ মানে ঘূৰিবৰ কাৰণে যাম অকল এতিয়া আমি মানে খানা পিনা হৈ গ'ল আৰু খাই আহিলোঁ আৰু ইয়াৰ পিছত আমি আকৌ মানে ছায়েন্সৰ এটা বেলেগ হললৈ আহিছোঁ আৰু এতিয়া মানে আমি বহুত কিবা কিবি মানে আৰু চাম কিন্তু মই আপোনালোকৰ ওচৰত এটা অনুৰোধ কৰোঁ যে আপোনালোকে মোক বেয়া নাপাব কাৰণ কথাটো হ'ল এয়া হেৰি মানে সকলোবোৰ বস্তু মানে একদম পাৰফেক্টকৈ দেখুওৱাটো সম্ভৱ নহয় আৰু যিহেতু এইটো বহুত ডাঙৰ হল মানে ভিডিঅ' কৰি থাকিলে এজনে এৰি থৈ যোৱাৰ সম্ভাৱনা থাকে সেইটো কাৰণে মই মানে ভিডিঅ'বোৰ বনাবৰ কাৰণে অলপ অসুবিধা হৈছে এয়া হ'ল আমি ছায়েন্স অন স্পেয়াৰ যিটো ৰুম হয় সেইটোত আহিছোঁ ইয়াতে মানে কিবা দেখুওৱা হ'ব মানে এইটো আমি সকলো আহি বহি লৈছোঁ আৰু আপোনালোকে চাব পাৰে সকলোবোৰ একেলাই মানে বহি আছে ৰাউণ্ডত আৰু মই আপোনাৰ ৰুমটো হয়তো মানে প্ৰগ্ৰেমটো ষ্টাৰ্ট হোৱাৰ পিছত ভিডিঅ' কৰাৰ এলাউ নাথাকিব পাৰে সেয়েহে মই আপোনালোকক এইবোৰ দেখুৱাই আছোঁ এনেকৈ এইটো হৈছে পেণ্ডুলাম মানে সৰল দোলক পেঞ্জিয়ান পান্থালাছা হেল্ল' গাইজ মই আপোনালোকক মই এটা কথা কওঁ যে ইয়াতে আমাৰ জুবিন গাৰ্গৰ গান বজি আছে অসমীয়া গান তাকো এয়া কলিকতা ছায়েন্স চিটিত জুবিন গাৰ্গৰ অসমীয়া বিহু গীত বজি আছে এয়া আমাৰ বাবে বহুত কিন্তু আনন্দৰ বিষয়ে চাই লওক বন্ধু বান্ধৱীসকল ইয়াত মানে আমাৰ বন্ধু বান্ধৱীসকলে প্ৰস্তুত কৰি তোলা এটি নৃত্য প্ৰদৰ্শন হ'ব আৰু মই
এইবাৰ আমাৰ নৃত্য হৈ গ'ল আৰু ইয়াৰ পিছত আহিছোঁ আমি এটা বেলেগ মানে ৰুমলৈ। আমি মানে ডিছপ্লেত ইয়াতে শ্ব' হৈ আছে মানে ইভলিউশ্যনৰ বিষয়ে মানে ক্ৰম বিকাশ যে আমাৰ মানুহকে পোনপ্ৰথমৰ মানে কেনেকুৱা আছিল, তাৰপিছত যে সলনি হৈ আজিৰ এই অৱস্থাটো পাইছে, সেনেকুৱাকৈ মানে কিছুমান ইয়াতে বৰ্ণনা কৰাই আছে। আৰু ইয়াতে দেখিছে এয়া ডিছপ্লেত ইয়াতে শ্ব' হৈ আছে। এয়া এইটো কিবা কিবি মানে ইয়াতে গেম চেম খেলিব পাৰি। আৰু ইয়াতে মানুহৰ যিবিলাক আমাৰ মানে মানুহৰ মগজুৰ কিছুমান ইয়াতে দিছে। আৰু ইয়াতে এইবিলাক চাওক এটা মডেল আছে আৰু এয়া ছেটেলাইট। ইমান ডাঙৰ কেচিটো আপোনালোকে দেখা নাই, কিন্তু আজি মই আপোনালোকক বহুত ডাঙৰ ভৰিৰে খচি বজাব লগা কেচি এটা দেখাই আছোঁ। ভৰিৰে খচি বজাব আমি মানে কিবা কি কয় এইটো জিঅ'গ্ৰাফিক টাইমলাইন কিবা মানে আগৰলৈ উভতি যোৱাৰ এনে এটা ডেমো এটা আছে। তাৰ কাৰণে আমি সকলোৱে লাইন পাতি আছোঁ। ইয়াৰ পাছত আমাক কৈছোঁ মানে এনেকৈ গাড়ীখনত যাব লাগিব আৰু গৈ এইপিনেৰে সোমাই মানে ইয়াৰ পৰা ষ্টাৰ্ট হয় আৰু এটা কিবা সুৰংগৰ ভিতৰে লৈ যায়। আৰু সুৰংগৰ ভিতৰত মানে দেখুৱাই দিয়ে 446 বছৰ আগতে কেনেকুৱা আছিল বা আমাৰ মানুহৰ ক্ৰম বিকাশ কেনেকৈ হ'ল বা জীৱ জন্তুবিলাকৰ বা পৃথিৱীখনৰ ক্ৰম বিকাশ কেনেকুৱাকৈ হ'ল তাত খুব ধুনীয়াকৈ দেখাই দিয়ে। এনেকুৱাকৈ ট্ৰেইনত লৈ যায় মানে এক পাক এনেকুৱাকৈ ঘূৰাই আনে। মই তাকে দেখুৱাম আপোনালোকক। মানে উভতি আহিল, এতিয়া আমি এইখনত যাম। আমি মানে গাড়ীখনত উঠি ল'লোঁ, এতিয়া আমিও যাবলৈ আৰম্ভ কৰিম। এয়া চাই লওক সকলোবোৰ উঠি লৈছে, এয়া চাই লওক এয়া চব উঠি লৈছে। আৰু ইয়াতে চাই লওক আমাৰ পাৰ্টি উঠি লৈছে আৰু এতিয়া আমি ইয়াতে উঠি আছোঁ। এয়া চাই ল'ব, এয়া আমাৰ পাৰ্টি, এয়া চাই লওক। এই বুঢ়াই অলপ ভাষণ দি ল'লে, চাই লওক এয়া ককাই কিবা ভাষণ দিছে। ককাই আমাক কিবা কৈ লৈছে। তাৰপিছত এয়া আমাৰ মানে লগতে অহা এওঁলোকে লাইন পাতি আছে। এয়া চাই লওক আৰু চাই লওক এতিয়া আমাৰ দৰ্জা খুলি গ'ল। আপোনালোকে একো বুজি নাই, মই দেখোন একো দেখাই নাই। দাদা বন্ধ কৰিলে পিছত কেইটা ওলাই যাব নোৱাৰো। जो बढ़ते गए एक बात था जो आपको नियंत्रण और मगरमच्छों का जन्म लगभग 22 करोड़ वर्ष पहले इस धरती पर हुआ था। प्रथम स्तनपायी जीव मेगाज़ोस्टोरम चूहे से बाहर आया था। ये कहलाता है 20 करोड़ वर्ष पहले का निकला। डायनासोर विभिन्न आकार एवं माप के थे और धरती के पैंजिया महादेश खंडित एशिया भारत एशिया की ओर खिसकने लगा। एक आध महादेश में जीव एवं परागण के लिए कीट पतंगों के साथ वे तेजी से धरती पर बढ़ने लगे। इसी समय पहली बार धरती पर सांपों का जन्म हुआ। डायनासोर में सबसे भयंकर था टिरानोसॉरस रेक्स। भूस्थल पर इसका ही राज चलता था। बाकी हो गल, এতিয়া আপোনালোকে অলপ ডেন্স উপভোগ কৰক।